ছবিখন দেখি আমি নিজে কাৰণ গৌৰৱ অনুভৱ কৰোঁ। গোৱালপাৰাত মানুহ আহিলে আমি জাতিৰ পিতাখনৰ আমি এড্ৰেছ দিওঁ যে এইখিনিৰ পৰা আৰম্ভ কৰি আপোনালোকে ডি চি অফিচ যাব পাৰে, এইখিনিৰ পৰা সন্মুখত আপোনালোকে গোৱালপাৰা টাউনত সোমাব পাৰে। তো আজি চাওক কিমান লজ্জাজনক ঘটনা হ'ব পাৰিছে যে গোৱালপাৰাবাসী হিচাপে আমি লজ্জা অনুভৱ কৰিছোঁ। আৰু জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে এই যে দুষ্কাৰীসকলে এনেকুৱা কাম কৰিলে অতি সোনকালে এক সপ্তাহৰ ভিতৰত যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু গোৱালপাৰাবাসী হিচাপে আমি অন্য কিবা আমি আন্দোলন আমি হাতত ল'ম। কাৰণ আমি মানি ল'ব নোৱাৰোঁ এজন জাতিৰ পিতাৰ এনেকুৱা প্ৰতিমূৰ্তিক এটা হেৰি কৰাৰ আমি কোনো দুষ্কাৰীক সঁহাৰি যাব নিদিওঁ। আৰু মই আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ আৰক্ষী অধীক্ষক ডাঙৰীয়াক যাতে অতি সোনকালে এই BOCত যাতে CCTVৰ ব্যৱস্থা কৰে। আৰু এনেকুৱা এটা ট্ৰেফিক পইণ্টত CCTV নাথকাটো এটা দুৰ্ভাগ্যজনক কথা। ধন্যবাদ।